নমস্কাৰ মই মোৰ ইউটিউব চেনেল চুমজলি হাফচালি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ প্ৰথমবাৰৰ কাৰণে যোনসকলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো দবাই দিব নেক্সট যোনটো ভিডিঅ' আছে সেই ভিডিঅ'খিনি বিশেষকৈ আপোনালোকে পাবলৈ ঠিক আছে আজি যিহেতু মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া মণিমালা ছেট লৈ আহিছোঁ আহকচোন যোনখিনি মণিমালা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেইখিনি চাওঁ আহক প্ৰথমে দেখাওঁ ৰেড কালাৰ মণিমালা এটা বলমণি ছেট এইটো প্ৰাইচ হ'ব 300 হয় আৰু ইয়াৰ ইয়েৰিংছ হেঙিঙত থাকিব আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু আপোনালোকে যদি ইচ্ছা কৰে এই যোনটো লংকে আছে এইটো আপোনালোকে এৰাই পিনে টপতো আপোনালোকে পিন্ধিব পাৰিব ঠিক আছে মই অকণমান ৱেৰ কৰি দেখাই দিছোঁ ৰ'ব সেইটো এনেকুৱা ধৰণৰ লাগিব আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব তাৰপিছতে অকল মই ৰেডত দেখালোঁ আৰু কালাৰ আছে মাল্টি কালাৰ আছে এইটো হৈছে মাল্টি কালাৰ এইটো 300 হ'ব তাৰপিছতে আপোনাৰ ব্লেকতো আছে এইটো আপোনাৰ ব্লেকত তাৰপিছতে এইটো এটা ফ্ৰেজৰ কালাৰ ইয়েৰিংছৰ ৰেড কালাৰ যোনযোৰ ইয়েৰিং আপোনালোকৰ দেখাইছিলোঁ ছেইম হ'ব তাৰপিছতে থাকিব ব্লেক এণ্ড মেৰুন কালাৰ এইটো খুব ধুনীয়া আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ প্ৰাইচ হৈছে 300 তাৰপিছতে আপোনালোকৰ মাজলৈ খুব ধুনীয়া মণিমালা 5টা মণিমালা ছেটো যিহেতু লৈ আহিছিলোঁ এনেকুৱা ধৰণৰ হ'ব আপোনাৰ এইটো প্ৰাইচ হ'ব আপোনাৰ 500 আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব তাৰপিছত আছে এইটো কালাৰ গ্ৰীণ কালাৰ তিনিটা মণিমালা হ'ব 400 টকা আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপত বুকিং কৰিব পাৰিব তাৰপিছতে লাষ্ট মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া এটা ছেট লৈ আহিছোঁ সেই ছেটটো চাওঁ আহক এনেকুৱা ধৰণৰ এটা ছেট হ'ব ইয়াত গ্লাছ বিট থাকিব এনেকুৱা ধৰণৰ ছেট হ'ব ইয়েৰিংযোৰ হেঙিঙত থাকিব ইয়েৰিংযোৰ হেঙিঙত থাকিব যদি আপোনালোকৰ এই ছেটটো পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপত বুকিং কৰিব পাৰিব আৰু যিহেতু এইটো অকণমান লঙত থাকিব যিহেতু মই আপোনালোকক ৱেৰ কৰি দেখাইছোঁ এইটো চাওক খুব ধুনীয়া হয় খুব ধুনীয়া ইমান মানত পৰিব আৰু ইয়েৰিংযোৰ যিহেতু মই আপোনাক দেখালোঁ ইয়েৰিংযোৰ এনেকুৱা হেঙিঙত থাকিব আপোনালোকৰ যদি এইটো পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব যোনখিনি জুৱেলাৰী ছেট মই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ সেইখিনি যিহেতু দেখালোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকক বিদায় ল'ব লাগিব বিদায় ল'ব বাবে আপোনালোকৰ যোনসকলে প্ৰথমবাৰ মই ভিডিঅ'টো বিশেষকৈ চাইছে সেইসকলক যিহেতু জনাইছোঁ প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব নেক্সট যোনটো ভিডিঅ' আছে ভিডিঅ'টো পাবলৈ ঠিক আছে যিখিনি জুৱেলাৰী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেইখিনি যিহেতু দেখালোঁ ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব বিদায় লোৱাৰ পূৰ্বে সকলোকে জনাইছোঁ নমস্কাৰ ধন্যবাদ